এতিয়া আকৌ মামাক সোধা হ'ল অৰ্থাৎ CM ছাৰক সোধা হ'ল যে হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ এছএছৰ এক্সাম কেতিয়া দিব হায়াৰ ছেকেণ্ডেৰীৰ যি পৰীক্ষা হ'ল তাৰ এক্সাম কেতিয়া হ'ব আৰু তাতে এটা ক্লিপ ভাইৰেল হৈছে CM ছাৰ তথা হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা ক্লিপ ভাইৰেল হৈছে আমি চাম এই ক্লিপটোত ছাৰে কি কৈছে এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব চ' ভিডিঅ' ক্লিপটোৰ মতে SSLC ৰিজাল্ট 10 তাৰিখৰ পিছত অৰ্থাৎ 10 এপ্ৰিলৰ পাছত দিব আৰু 20 তাৰিখৰ আগত হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ SSৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা অধিক এই ভাইৰেল ক্লিপটোৰ মতে হোৱাই নট একজেক্টলি 10 এপ্ৰিলত কিয় ৰিজাল্টটো দিয়াৰ সম্ভাৱনা মানে আহি পৰিছে যে কিয় নিদিয়ে 10 এপ্ৰিলত ৰিজাল্টটো যে আমি SSC 2026 এটা বিগ আপডেট আহি পৰিছে যে 10 এপ্ৰিলত কিয় নিদিয়াৰ সম্ভাৱনা অধিক আমি যদি কেলেণ্ডাৰৰ পিনে চাওঁ তেতিয়া যেতিয়া ইলেকশ্যনৰ পিনে চাওঁ ইলেকশ্যনৰ এটা ডিউটি থাকে সেই ইলেকশ্যনৰ ডিউটিৰ পাছতে ইলেকশ্যনৰ পিছদিনাই এটা মেট্ৰিক পৰীক্ষা তথা SSC পৰীক্ষা লিখা এটা ডাঙৰ পৰীক্ষাৰ ৰিজাল্ট দিয়া সম্ভৱ নহয় কাৰণ ইলেকশ্যনৰ দিনা সকলোৱে বিজি থাকিব তাৰ পিছদিনাই ফটককৈ এটা ৰিজাল্ট এনেধৰণৰ ডাঙৰ ৰিজাল্ট দিয়াৰ সম্ভৱ বহুত কম আমি কেলেণ্ডাৰত মানে যদি চাওঁ তেতিয়া বহুত বন্ধ পাম চ' ইলেকশ্যনৰ পিছদিনাই এনে এটা ডাঙৰ বিজি শ্বেডিউলত ইলেকশ্যনৰ পিছদিনা 10 এপ্ৰিলত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা অতি কম 10 এপ্ৰিলৰ পাছত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে কাৰণ SSC ৰিজাল্ট অসমৰ ষ্টুডেণ্টৰ বাবে এটা বহুত ডাঙৰ ৰিজাল্ট আৰু প্ৰত্যেকজন অভিভাৱকে তাৰ বাবে বাট চাই থাকে কাৰণ প্ৰথম ডাঙৰ এক্সাম তেওঁলোকৰ ল'ৰা ছোৱালীৰ বাবে আমি যদি কেলেণ্ডাৰৰ পিনে চাওঁ তেতিয়া 2 তাৰিখে 3 তাৰিখে বন্ধ 5 তাৰিখে 9 এপ্ৰিলৰ পাছত যদি চাওঁ 10 তাৰিখে দিয়া সম্ভাৱনা কম আছে 13 তাৰিখে 12 তাৰিখে বন্ধ 14 তাৰিখে বন্ধ 15 তাৰিখে বন্ধ 16 তাৰিখে বন্ধ বিহুৰ কাৰণে যিহেতু বন্ধ দিব চ' 10 তাৰিখে নিদিলেও 11 তাৰিখে বা বিহুৰ আগতে 13 তাৰিখে দিয়া সম্ভাৱনা অধিক আৰু SS হায়াৰ ছেকেণ্ডেৰী এক্সাম 20 তাৰিখৰ আগতে 17 তাৰিখে 18 তাৰিখে বা 20 তাৰিখে বা 20 তাৰিখৰ পাছত বা 20 তাৰিখে দিয়াৰ সম্ভাৱনা অধিক চ' এনেকৈ বন্ধবোৰ বাদ দি যদি আমি SSLC ৰিজাল্ট যদি কওঁ 13 তাৰিখে বা 11 তাৰিখে এনেকুৱা ডেটত দিয়াৰ সম্ভাৱনা অধিক আৰু SS এক্সাম অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী এক্সামৰ ৰিজাল্ট 20 তাৰিখে বা 20 তাৰিখে আগতো দি দিব পাৰে বা পাছতো দিব পাৰে বা 20 তাৰিখে দিয়াৰ সম্ভাৱনা অধিক আৰু আমি ভাইৰেল ক্লিপটোতো দেখা পাইছোঁ মুখ্যমন্ত্ৰী ছাৰে মানে SSLC এক্সাম ৰিজাল্ট 10 তাৰিখে বা 10 তাৰিখৰ পাছত কোৱা দেখা পাইছোঁ আৰু SS অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী এক্সামৰ ৰিজাল্ট 20 তাৰিখে বা 20 তাৰিখে দিয়া মানে কথাষাৰ শুনা পাইছোঁ ভাইৰেল ক্লিপটোত চ' আমি 20 তাৰিখে বা 20 তাৰিখে আগতে আমি SS হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটোৰ প্ৰেডিকশ্যন কৰিব পাৰোঁ আৰু SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 তাৰিখে বা 11 তাৰিখে বা 13 তাৰিখে বা যিকোনো এটা ডেটত তেনেকুৱা আমি এক্সপেক্ট কৰিব পাৰোঁ চ' এনেধৰণৰ ইনফৰমেশ্যনৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' লাইক কৰি দিব আৰু যোনে SSLC এক্সাম দি আছে তালৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ ইনফৰমেশ্যনৰ বাবে এই ধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব